আৰু এই ডাবলু আহি গ'ল। বেয়া খাইছে আৰু ন। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই নিচে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকেতো গমেই পাইছে যে নেক্সট ব্লগটো চাইছে যদি যে মই ফ্ৰেণ্ড এজনীৰ ৰুমত আহিছিলোঁ আৰু মই এতিয়াও তাইৰ ৰুমতে আছোঁ। আৰু আজি ভাবিছোঁ মানে আজি যিহেতু পাঠান মুভিখন ৰিলিজ হ'ব ন, হয় মুভিখন ৰিলিজ হ'ব, তো ভাবিছোঁ যে আমি মুভি চাব যাম এতিয়া। আৰু টিকেট কৰা অলৰেডি হৈ গৈছে। আৰু আমি দুটা ইয়াৰ পৰা ওলাই যাম, এইফালে ডাবলু আহিব, ডাবলু গুৱাহাটীত আছে। আৰু একেলগে মুভি চাব যাম। কেনেকুৱা হয় মুভিখন আপোনালোককো ক'ম। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু কিবা যদি ভাল লাগে কমেণ্ট এটা কৰি দিব, লাইক এটা কৰি দিব। বলক এতিয়া গা পা ধুই ৰেডি হৈ লওঁ। ফাইনেলি এতিয়া আমি ৰেডি হৈ গ'লোঁ। আৰু এইফালে মোৰ লগৰজনীও ৰেডি হৈ গ'ল। একেলগে যাম। এইফালে ডাবলু আহি আছে আৰু তাৰ লগৰ এজন আহি আছে। ৰাস্তাত লগ পাই আছোঁ সিহঁতক। আৰু একেলগে পাঠান মুভি চাব যাম। আজি ফাৰ্ষ্ট শ্ব' দেখা নাপালোঁ, এতিয়া ছেকেণ্ড শ্ব' চাব যাম। আৰু কেনেকুৱা হৈছে, কি মুভিখন কেনেকুৱা লাগিল চাই সকলোবিলাক কৈ আছোঁ। চাই থাকিব লাষ্টলৈকে। এতিয়া ৰখি আছোঁ ডাবলুহঁতক, সিহঁতে আহি আছে। আৰু আজি মুভি চাবা আৰু ন, চাবা আৰু মুভি কেনেকুৱা, এক্সাইটমেণ্ট কেনেকুৱা? আৰু এতিয়া ডাবলুত আহি আছে, সিহঁতে আহিলে আপোনালোক দেখাই আছোঁ। আহি পাইছে অলৰেডি, এনেই দেৰি হৈ গৈছে আমাৰ, আৰু 10 মিনিট আছে, সোনকালে পাই আছে। আৰু এই ডাবলু আহি গ'ল, জল্দি জল্দি। এইটো মোৰ ফ্ৰেণ্ড দে। আৰু এয়া ডাবলু আহি গ'ল। আমাৰ ভাই চেফ ভাই। Hello guys, Pathaan চবে পাঠান চাব যাব আৰু আজি। এতিয়া 12:40 হৈ গ'ল আৰু আমাৰ মানে বহুত দেৰিয়ে হৈ গ'ল আহি পাওঁতে। আৰু নাজানো আৰু আজি কি হয় কি নহয়, চাব পাওঁ নে নাপাওঁ। এদিন মানে আকৌ এনেকুৱা হৈছিল, আমি 4টা আহিছিলোঁ। এনেকুৱা 2বাৰ কেছ হ'ব যদি আজি চাব নাপাওঁ। যিয়ে নহওক পাঠা চাব পাওঁ নে নাপাওঁ নাজানো। পাঠা খাই আহিম হোটেলত, পাঠা মাংসৰে ভাত খাই আহিম যদি চাব নাপাওঁ। তো লাষ্টলৈকে ভিডিঅ'টো চাই দিব। যদি নাপাওঁ বহুত বেয়া লাগিব, মানে চাম বুলি ভাল এক্সাইটেড হৈ আহিছিলোঁ। তো এতিয়া আহি পালোঁ মল, আৰু ইয়াত গাড়ী পাৰ্কিং কৰিব যাব লাগে আমি জল্দি। অলৰেডি বহুত লেট হৈ গৈছে। দৌৰা পাঠান চাবলৈ দৌৰি আছে গাড়ী, সকলোৱে দৌৰি আছে চাব লাগে। দেৰি হৈ গ'ল, এইবাৰ 20 মিনিট লেট হৈ গৈছে। পাৰ্কিং কৰি আহি কিনে পূৰা দৌৰি দৌৰি হালত খাৰাপ হৈ গৈছে। বলক চাওঁ একেলগে সকলোৱে মিলি পাঠান। আহি পাইছোঁ, বেয়া ভাগৰ লাগিছে, কি দৌৰিছোঁ মানে। এতিয়া জল্দি জল্দি যাই আছোঁ, পূৰা জল্দি জল্দি। মুভি অলৰেডি ষ্টাৰ্ট হৈয়ে গৈছে। তো গাইজ পাঠান ষ্টাৰ্ট হৈ গৈছে অলৰেডি। এতিয়া মানে চাব লাগে আৰু পূৰা। तो कॉफी शॉप पे रुका था, फार्मेसी पे भी। ये ले पेन किलर है, मर्द को दर्द नहीं होता। আল্টিমেট ন। ফাইনেলি গাইজ পাঠান মুভিখন চাই আহিলোঁ। আৰু মানে কি ক'ম, মানে বহুত ভাল লাগিছে। নাজানো কিয় মানে বয়কট কৰিবৰ কাৰণে কৈছিল, মানে বহুত ভাল লাগিছে আৰু মোৰ ফালৰ পৰা। আৰু তোমাৰ কেনেকুৱা লাগে? বহুত ভাল লাগিছে মানে একশ্যনবিলাক যিবিলাক আছে ন, পুৰা হলিউড টাইপ কৰিছে মানে। আৰু ভালে আৰু ঠিকে আছে। বেলেগে কেনেকুৱা পাইছে নাজানো, মইতো ভালে পাইছোঁ। আৰু এয়াই আৰু এতিয়া মুভি খতম হ'ল। আৰু এতিয়া আমি যাম ৰুমত, কিবা এটা খাই লওঁ, তাৰপিছত ৰুম যাব লাগিব। আৰু গাইজ আহি গ'লোঁ হোটেল, পূৰা বেয়া ভোক লাগিছে, এতিয়া খাব লাগে। আৰু এয়া চাহ থালি, চব আছে ইয়াত।
খাই লো জলদি জলদি খানা মোক বেয়া খাইছে আৰু ন কেনে টেষ্টি নে মোৰ মানে থালিটো দেখিয়ে বহুত খাব মন গৈছে খানা কেনেকুৱা আছিল আল্টিমেট ন কেইটা আইটেম আছিল মনত আছেনে 13টা আইটেম বাপৰে মজাক নহয় দেই ন কম টেষ্টি ন আৰু এইখনে আছিল এই হোটেল উৰ্চিতা ইয়াতে খালোঁ আৰু পুৰা টেষ্টি আছিল খানাবিলাক 2 hours later এইমাত্ৰ ৰুম আহি পালোঁ পুৰা খাই লৈ পাঠান মুভি চাই কিনে পুৰা আজি দিনটো খুব এনজয় হ'ল আৰু মুভিখন ভালে আছিল ভালে লাগিল মোৰ আৰু কাৰ কেনেকুৱা লাগিছে যোনে যোনে আজি ফাৰ্ষ্ট শ্ব' চাইছে কমেণ্ট কৰি জনাব ভাল লাগিছে নে নাই আৰু আজি ভিডিঅ'টো বাছ এইখিনিলৈকে আছিল এতিয়া মই ভিডিঅ'টো এণ্ড কৰিম আৰু এতিয়া এডিট কৰিম আৰু এতিয়াই মই ব্লগ আপলোড কৰিম অলপ পিছত তো লগ পাই আছোঁ নেক্সট অন্য এটা ভিডিঅ'ত তেতিয়াহ'লে সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই